হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল সুস্মিতা মইনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি ছাগলীৰ মাংসৰ ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ৰেচিপিটো কেনেকৈ বনাওঁ আৰু ইয়াৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব চাওঁ আহকচোন। প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই ইয়াতে লৈ লৈছোঁ। ছাগলীৰ মাংস 400 গ্ৰাম লৈছোঁ, পিঁয়াজ লৈছোঁ 3টা ডাঙৰ চাইজৰ, তেজপাত 2 খিলা লৈছোঁ, বিলাহী এটা মিডিয়াম চাইজৰ লৈছোঁ, জলকীয়া লৈছোঁ 5টা, জিৰা গুড়ি লৈছোঁ এচামুচ, জলকীয়া গুড়ি লৈছোঁ এচামুচ, মিট মছলাৰ গুড়ি এচামুচ লৈছোঁ, গোটা জিৰা আধা চামুচ, নহৰু 9-10 ফটামান লৈছোঁ, আদা এডোখৰ, গোটা গৰম মছলাৰ ইলাচি 4টা, লং 3টা, দালচেনি 2টা লৈছোঁ, নিমখ সোৱাদ অনুসৰি ল'ব, হালধি গুড়ি এচামুচ লৈছোঁ, কেপচিকাম এফাল সৰু সৰুকৈ কাটি লৈছোঁ, আলু 3টা মিডিয়াম চাইজৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু মিঠাতেল লৈছোঁ 4-5 চামুচমান। বাটি এটাত অলপ পানী লৈ গোটা গৰম মছলাখিনি 10 মিনিটমান তিয়াই থৈ দিছোঁ অলপ চফ্ট হ'বৰ কাৰণে। তাৰপিছত মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত নহৰু, আদা, কেঁচা জলকীয়া লগতে অলপমান কাটি লোৱা পিঁয়াজ লৈছোঁ আৰু 2 চামুচমান পানী দি দিলোঁ ভালদৰে গ্ৰাইণ্ড হৈ যাবৰ কাৰণে। গোটেইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া ছাগলীৰ মাংসখিনি ভালদৰে চাফাকৈ ধুই লৈছোঁ। ইয়াতে জিৰা গুড়ি, জলকীয়াৰ গুড়ি, মিট মছলাৰ গুড়ি আৰু গ্ৰাইণ্ড কৰি লোৱা আদা, নহৰু, জলকীয়া, পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। নিমখ আৰু হালধি গুড়ি অলপমান দি দিলোঁ। লগতে মিঠাতেল দিলোঁ এচামুচ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈ মাংসখিনি এঘণ্টা সময় মেৰিনেট কৰি ৰাখিম। এনেকৈ মাংস মেৰিনেট কৰি ৰাখিলে খাবলৈও বহুত সোৱাদ হয়। এতিয়া কেৰাহী এখন গৰম কৰি মিঠাতেল অলপ দি দিলোঁ। মাংসখিনিও মেৰিনেট কৰি ৰখা এঘণ্টা হৈ গ'ল। তেল গৰম হোৱাত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু 2 খিলা তেজপাতো দি দিলোঁ। এতিয়া হেতাৰে অলপ লৰাই থাকিম। গোটা জিৰা অলপমানো দি দিলোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত কাটি থোৱা বিলাহী আৰু কেপচিকামখিনি দি হেতাৰে লৰাই 3 মিনিটমান সময় ভাজিম। এতিয়া আদা, নহৰু, জলকীয়া, পিঁয়াজৰ পেষ্ট এচামুচ আৰু জলকীয়া গুড়ি আধা চামুচমান এড কৰি 2 মিনিটমান লৰাই ভাজিলোঁ। অলপ সময় পিছত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। মাংসখিনি ভালদৰে লৰাই 4-5 মিনিটমান ভাজিম। এতিয়া কাটি থোৱা আলুখিনি দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। সৰু চামুচেৰে 2 চামুচ নিমখ আৰু আধা চামুচমান হালধি গুড়ি এড কৰিলোঁ। যিহেতু মেৰিনেট কৰোঁতে নিমখ আৰু হালধি গুড়ি মিক্স কৰিছিলোঁ, গতিকে আপোনালোকে প্ৰয়োজন অনুসৰি এড কৰিব। অলপ সময়ৰ কাৰণে ঢাকনিখন দি দিলোঁ সিজিবলৈ। এয়া চাওক, মাংসৰ পৰা পানী ওলাই গৈছে। এতিয়ালৈকে মই কিন্তু পানী দিয়া নাই। 4 মিনিটমান পিছত ঢাকনিখন গুচাই ভালদৰে লৰাই দিলোঁ।
এতিয়া আকৌ ঢাকনিখন দি দিলোঁ 5 মিনিটমান সিজিব দিম 5 মিনিট পিছত পুনৰ ঢাকনিখন গুচাই চালোঁ এতিয়া মই এক গিলাচৰ অলপমান কম গৰম পানী এড কৰি ঢাকনিখনেৰে ঢাকি 3 মিনিটমান সিজিব দিম 3 মিনিটমান পিছত পুনৰ ঢাকনিখন আঁতৰাই দিলোঁ আৰু 2 গ্লাছ গৰম পানী এড কৰি ঢাকনিখনেৰে ঢাকি দিলোঁ প্ৰায় 3 মিনিটমান পিছত ঢাকনিখন গুচাই চেক কৰিলোঁ এয়া চাওক মাংসখিনি ভালদৰে উতলি আহিছে এতিয়া মই কেৰাহীখনৰ পৰা মাংসখিনি কুকাৰত লৈ ল'লোঁ ছাগলী মাংস সিজিবলৈ বেছি সময় লাগে সেইকাৰণে কুকাৰত দি দিলোঁ যাতে সোনকালে ভালদৰে সিজি যায় পানী পৰিমাণটো কম হোৱা যেন লাগিল সেইকাৰণে আৰু এক গিলাচ পানী দি দিলোঁ এতিয়া ঢাকনিখন দি জুই মিডিয়াম ফ্লেমত ৰাখি 4টা হুইচেল অহালৈকে মাংসখিনি সিজাই ল'ম এয়া প্ৰথম হুইচেলটো আহিল এইদৰে মই 4টা হুইচেল অহাৰ পিছত গেছটো অফ কৰি ল'ম কুকাৰটোৰ হুইচেল সম্পূৰ্ণ যোৱাৰ পিছত কুকাৰটোৰ ঢাকনিখন খুলি গৰম হৈ থকা কেৰাহীত মাংসখিনি ঢালি দিলোঁ এতিয়া অলপ সময়ৰ কাৰণে কেৰাহীৰ ঢাকনিখন দি দিম প্ৰায় 3 মিনিটমান পিছত ঢাকনিখন গুচাই ল'লোঁ আৰু গৰম মছলাখিনি দি ভালদৰে এবাৰ লৰাই পিছত গেছটো অফ কৰি দিম এয়া মাংস খাবলৈ ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ বাটি এটাত উলিয়াই অলপ ধনিয়া পাত দি দিলোঁ এয়া দুপৰীয়াৰ সাজ খাবলৈ ৰেডি ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই